নমস্কাৰ বন্ধু বান্ধৱী তথা আত্মীয় স্বজন মই মোৰ চেনেল দি হোম বনানিজ ফেমিলিলৈ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আজি মই আপোনালোকৰ ওচৰত এক ব্যতিক্ৰমধৰ্মী ভিডিঅ' এটা আপলোড কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টিত মই মোৰ অপৰিণত হাতেৰে লিখি উলিওৱা এক চুটি গল্প পাঠ কৰিবলৈ লৈছোঁ। এয়া আপোনাৰ মোৰ জীৱনৰ ছাঁ পোহৰৰ আধাৰত ৰচিত এক চুটি গল্প। নাম হঠাৎ এদিন এনেয়ে। গল্পটিত যদি অজানিতে কাৰোবাৰ অতীত বা বৰ্তমানৰ জীৱন সাঙুৰ খাই পৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। এয়া মোৰ অপৰিণত হাতৰ প্ৰচেষ্টা মাথো, সেয়ে ইয়াৰ ভাল বেয়া দিশবোৰ আঙুলিয়াই দিব বুলি মই আশা কৰিলোঁ। আজি অলপ এনেই আটাইয়ে হৈ হাল্লা কৰি গাড়ীত উঠিল। কাৰোবাৰ হাতত আবেলিৰ মাৰ যাবলৈ ধৰা বেলিৰঙী সুমথিৰা, যদি কাৰোবাৰ হাতত বৰফৰ দৰে ঢকঢকীয়া বগা কণীৰ টোপোলা। কোনোৱে সুধিছে, ব্ৰেড বাটাৰৰ লগত জেমখিনি ল'লানে? ল'ৰা ছোৱালীকেইটাৰ আকৌ চিপছ কেইপেকেটৰহে চিন্তা। মা চিপছৰ টোপোলাটো ল'লানে? ল'ৰাজনে চিঞৰি উঠিল। চৰু, কেৰাহী, খৰি, খেৰ আৰু যে কত কি। হাতখন মচিবলৈ ফটাকানিৰ পৰা চাবোন টুকুৰালৈ। যেন জীৱনটো কোটা কঢ়িয়াই কঢ়িয়াই পাতি লোৱা সংসাৰখন এদিনৰ বাবে এখন সৰু গাড়ীত ভৰাই কোনো এটা নিজৰাৰ পাৰত বা পাহাৰৰ দাঁতিত পাতি লওঁ। সংসাৰখন লৈ গাড়ী চলিল নিজৰা বা পাহাৰৰ দাঁতি বিচাৰি। আৰু মই এই সকলো হৈ চৈৰ পৰা ফালৰি কাটি আজি অলপ এনেই উশাহখিনি দীঘলকৈ টানি পথৰ কাষৰ সেউজীয়াখিনি বুকুৰ মাজত সুমুৱাই ললোঁ। মোৰ কাষত মোৰ জীয়াৰী, তাই বয়সত তেনেই সৰু, তথাপি ক'ৰ পৰা জানো তাইৰ এই কণমানি হিয়াখনত ইমানবোৰ মৰম আদৰ দায়িত্ববোধে আহি ভিৰ কৰে। কেতিয়াবা মই থৰ হৈ যাওঁ। দেউতাক দাদাকে কিবা কষ্ট পাব বুলি, বাটেৰে যাওঁতে ক'ৰবাত কিবা হ'ব বুলি তাইৰ কণমানি হিয়াখন সদায় সজাগ হৈ থাকে। তাইৰ সেই সূক্ষ্ম দৃষ্টিৰে মোকো আৰ চকুৰে নিৰীক্ষণ কৰি থাকে। সেয়ে আজি তাইৰ মোৰ প্ৰতি কাঢ়া নিৰ্দেশ। মা, আজি কিন্তু তুমি গাড়ীৰ পৰা নামিয়ে পাচলি কাটা ব্ৰেড বাটাৰ বনোৱাত নালাগিবা। আমি ফটো উঠিম হা। তুমি সদায় ঘৰত বাহিৰত আলহী খাবলৈ গ'লে কোনোবাই নিমন্ত্ৰণ দিলেও কেৱল কামেই কৰি থাকা। সময়খিনি যে কেতিয়াও এনজয় নকৰা। আমাৰ লগত অহা বাকীবোৰক দেখিছানে? কোনেও তোমাৰ দৰে কোনে কি খাব, বাচ্চাকেইটাই কেনেদৰে খাব সেইবোৰ চিন্তা কৰি নাথাকে। চবৰে বাচ্চা আছে, কিন্তু সকলোৱে বিন্দাছ। তাইৰ কিছু খং আৰু আবদাৰ মিহলি শব্দ। সেয়ে আজি অলপ এনেয়ে। তাইৰ অভিমানখিনি শুনি পথৰ কাষত সেউজীয়াবোৰ বুকু পাতি লৈ গৈ থাকোঁতে অলপকৈ পাছলৈ উভতি গলোঁ। ঘৰৰ বৰ জীয়াৰী, মা দেউতাৰ আলাসৰ লাৰু আৰু মামা মাহী ককা আইতাৰ প্ৰথম নাতিনী। নহয় যেন ৰাজকুমাৰীহে, মাটিত থলে পৰুৱাই খাব, মূৰত থলে ওকণিয়াই খাব। শৈশৱ যৌৱনৰ বেছিভাগ কাল মামাৰ ঘৰত ৰাণীৰ দৰে কটালোঁ। একেই পৰিৱেশ মামীকেইজনী অহাৰ পাছতো সলনি নহল। ঘৰতো স্কুল কলেজৰ পৰা আহিলে মূৰৰ ওপৰত ঘূৰা ফেনখনক আওকাণ কৰি দেউতাই বিচনীখনেৰে দুবিচমান মাৰি দিয়ে। দেউতা অফিচৰ পৰা আহি কয়, আহচোন আই, বুকুখনৰ ওপৰত শুই ল, বুকুখন অকণমান জোৰ পেলাই দেহি। দূৰৰ কলেজ বুলি পঢ়া টান বুলি মাৰ লগত ভণ্টিকেইজনীয়েও মোৰ ভাগৰ কাম মূৰ পাতি লয়। বন্ধ দিনবোৰত সৌন্দৰ্য চৰ্চা কৰোঁতেই গ'ল। অফিচত যাওঁতেও গাৰ কাপোৰ সাজ বাথৰুমতে খুলি থৈ যাওঁ। মায়ে ডাইনিঙত সাজি দিয়া গৰম ভাত সাজ খাই দৌৰা দৌৰিকৈ গাড়ীখন উলিয়াই অফিচ পাওঁ। তাতো ভণ্টিকেইজনীয়ে আল ধৰে, বেগটো আনি দিয়া, শাৰীখন ধৰি দিয়া। আৰু আবেলি অফিচৰ পৰা আহি মায়ে ৰুটি ভাজিৰে চাহকাপ আগত নিদিলে মুখখন ফুলি ৰুটিখনৰ দৰে হৈছিল। জীৱন নহয় যেন সপোন পুৰি ঘূৰি ফুৰা ৰাজকুমাৰীহে। আৰু হঠাৎ এদিন এনেয়ে এই সপোন যেন লগা ৰাজকাৰেঙৰ পৰা হঠাৎ এদিন এনেয়ে খহি পৰিছিলোঁ। সিদিনা হঠাৎ এনেয়ে বুজি উঠিছিলোঁ, জীৱনটো মই উদযাপন কৰি অহাৰ দৰে ইমান ৰঙীন নহয়। সিদিনা শিৰত সেন্দুৰৰ ৰেঘা টানি
আন এটা কাৰেঙৰ সপোনৰ আৱেগ চকুত লৈ থিয় হৈছিলোঁ মোৰ সপোন কোঁৱৰৰ ৰাজকাৰেঙত। এদিন আগৰ আৰু বৰ্তমানৰ থিয় দি থকা কাৰেঙৰ সপোনৰ ধুঁৱলি কুঁৱলী পৰিৱেশত এক ভঙা নাৰী কণ্ঠই মোক সপোনৰ ৰাজ্যৰ পৰা জোকাৰি মাটিত নমাই দিছিল। আৰু 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 মই বুজি উঠিছিলোঁ খুব স্পষ্টকৈ, মোৰ সপোন ৰাজ্যৰ যাত্ৰা ইমানতেই শেষ। মোৰ এই নতুন কাৰেঙত দেউতা নাই ফেন চলি থকাৰ পাছতো বিচনীৰে বাহ দিবলৈ, ভণ্টিহঁত নাই মোৰ লাচনি পাচনি কৰিবলৈ, মা নাই মোৰ জুতি পূৰণ কৰিবলৈ বা মোৰ ওখন ভাঙিবলৈ। সেই ভঙা মাতৰ নাৰী কণ্ঠই শুনাই যোৱা ২-৪টা বাক্যই মইজনীক মোৰ পৰা উলিয়াই লৈ গ'ল। মোৰ মাজৰ পৰা মইজনী ওলাই যোৱাৰ পাছত খালী হৈ পৰা ঠাইখিনিত দায়িত্ববোধ সংযম বান্ধোনে ঘৰ পাতি ল'লে। ৰাতিপুৱা অফিচলৈ যাবলৈ ওলাই সচৰাচৰ মাক কোৱাৰ দৰে মা মোৰ হৈছে ভাত দিয়া বুলি ওলাই আহিব খোজা চিঞৰটো কোনেনো সোপা দি সুমুৱাই থলে ধৰিবই নোৱাৰিলোঁ। ঘৰত মায়ে সাজি দিয়া ভাত খাই থালখন ডাইনিঙতে এৰি উঠি অহা মইজনী এদিনতে ভালদৰে বুজি উঠিলোঁ যে বাকী কেইজনৰ বাচনখিনি ধুবৰ সময় নহ'লেও নিজৰ থালখন কিন্তু ধুই থৈ যোৱাটো খুবেই জৰুৰী। এনেদৰে সন্তৰ্পণে মোৰ পৰা মইজনী ওলাই গৈ থাকিল আৰু আন এজনী মই মোৰ মাজত সুমুৱাই গৈ থাকিল। আৰু মোৰ মাজৰ এই নতুন মইজনীক মা দেউতাই সত্য ধৈৰ্যৰ মহামন্ত্ৰেৰে মোৰ মাজত নিগাজি কৰি দিলে। এতিয়া মই এই নতুন কাৰেঙৰ ৰাণী। সপোন কোঁৱৰৰ ঘোঁৰাত উঠি নতুন কাৰেঙত খোজ দিয়া ৰাণী। আগৰ ৰাজকন্যা নহয়, দায়িত্বশীলা নিয়ম নীতি শাসন অনুশাসনেৰে বান্ধ খাই থকা এক ৰাণী। এতিয়া এয়া মই নতুন মইজনী। আৰু এই মইজনীয়ে গোবৰেৰে চোতাল মুচিলোঁ, গৰুক দানা ৰান্ধিও খুৱালোঁ, সাধ্য অনুসাৰে সকলো দায়িত্ব মূৰ পাতি ল'লোঁ। অফিচ ঘৰ দুয়োটাই তোলাচনীত তুলি ভাৰসাম্য ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি যত্ন কৰিলোঁ। মা পত্নী বোৱাৰী বৌ বৰমা খুৰী মামী এই মইজনীৰ লগত সাঙুৰ খাই পৰা সকলো সম্বন্ধৰ দায়িত্ব পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। কিন্তু বিচৰা ধৰণে সফল হ'ব পৰা নাছিলোঁ। হয়তো মোৰ অপৰিপক্কতা, সময়ৰ অভাৱ আৰু অতি কম সময়ৰ ভিতৰত জীৱনলৈ অহা মাতৃত্বৰ ৰূপত বিশাল পৰিৱৰ্তন। এই সকলোবোৰ তাল মিলাওঁতে প্ৰায়ে উজুতি খাব লগা হৈছিল। কিন্তু উজুতি খাই মই নিজে আকৌ থিয়ও হৈছিলোঁ। লাহে লাহে পাকৈত হৈ আহিছিলোঁ। সেয়ে শাহুমায়ে হয়তো ঘৰখনৰ দায়িত্ব মোৰ ওপৰত দি নিশ্চিত হ'ব পাৰিছিল। কোনো পূৰ্ব আলোচনা নোহোৱাকৈয়ে ১০-১২ জন আলহী নিমন্ত্ৰণ কৰিব পৰা হৈছিল। ঘৰুৱা কাজ কামত বৌয়ে সকলো কৰিব পাৰিব বুলি সকলোৱে নিশ্চিন্ত হ'ব পাৰিছিল। আলহীক চাহ তামোল দিয়াৰ পৰা, ৰান্ধনীক যোগাৰ দিয়াৰ পৰা, কণ কণ ল'ৰা ছোৱালীকেইটাক জ্বলা নিদিয়াকৈ বেলেগে পাকঘৰত ৰান্ধি দিয়ালৈকে। মাকবোৰেও নিশ্চিন্তে কথাৰ মহলা মাৰিবলৈ সময় পাইছিল। আলহী যোৱাৰ সময়ত কাক কি টোপোলা বান্ধি দিব লাগে সেয়াও যেন অঘোষিতভাৱে মোৰ ওপৰতে পৰিছিল। ৰাতি থকা আলহীক ৰাতিৰ সাজৰ যোগাৰ, কাজৰ পাছত কামিলাজনক লগাই ঘৰ পদূলি চাফা কৰাৰ তদাৰক কৰা এই সকলোবোৰ কেনেদৰে মোৰ মূৰৰ ওপৰত ভৰ কৰিলেহি গমেই নাপালোঁ। আৰু হঠাৎ এদিন এনেয়ে কাৰোবাৰ কেমেৰাত ভাল লগা মুহূৰ্তবোৰৰ ফটোবোৰত মই নিজকে আৱিষ্কাৰ কৰিলোঁ অনাহুত অতিথিৰ দৰে। কোনোবাখনত পাছফাল, কোনোবাখনত মূৰৰ এফাল আৰু কোনোবাখনত হাত এখন। আৰু হঠাৎ এদিন এনেয়ে অনুভৱ কৰিলোঁ যাৰ হাতত হাত থৈ এই কাৰেঙত থিয় হৈছিলোঁ তেওঁ তেওঁৰ বুকুত কঢ়িয়াই ফুৰা এই সম্বন্ধবোৰ মোৰ বুকুত গজালি মেলিছেহি। সেয়ে হয়তো তেওঁৰ বুকুৰ পৰা শিপা মেলি মোৰ বুকুতো গজি উঠা এই সম্বন্ধবোৰৰ প্ৰতি দায়িত্ব কৰ্তব্য পালনত মই পৰা মোৰজনী হেৰুৱাই কোনো আক্ষেপ নাছিল। যিকোনো পৰিস্থিতিতে মোৰ ফালে মূৰ দাঙি চোৱা সম্বন্ধবোৰৰ মুখবোৰ দেখি মই নিজকে নিপুণ গৃহিণী বুলি হঠাৎ এদিন এনেয়ে গৰ্ব এটাই মূৰ দাঙি ধৰিবলৈ ধৰিল।
সকলোৰে মনত এটাই ভাৱ, তেওঁ পাৰিব, তেওঁ কৰাৰ অভ্যাস আছে। আৰু মোৰ প্ৰতি দিয়া এনে বক্তব্যই হঠাৎ এদিন এনেয়ে মনটোত মৃদুভাৱে আঘাত কৰিবলৈ ধৰিলে। কাৰণ মই অভ্যাসৰ বাবে নহয়, পাৰো বাবে নহয়, মই সকলো সম্বন্ধৰ প্ৰতি থকা দায়িত্ববোৰত নিপুণ হ'বলৈ যত্ন কৰিছিলোঁ। কেৱল তেওঁ কঢ়িয়াই লৈ ফুৰা সম্বন্ধবোৰক তেওঁৰ দৰেই দুহাত মেলি মোৰ বুকুতো সুমুৱাই লোৱাৰ বাবে। সেয়ে মোৰ সকলোকে সন্তুষ্ট কৰিবলৈ প্ৰায় তৃপ্তি পাইছিলোঁ, আক্ষেপ নাছিল। আৰু হঠাৎ এদিন এনেয়ে বুকুখন ধৰফৰাই উঠিছিল। যেতিয়া বুকুত গজি উঠা সম্বন্ধবোৰে মই তেওঁলোকৰ প্ৰতি কৰা মোৰ দায়িত্ব, মোৰ এই কাৰেঙৰ প্ৰতি কৰা চেনেহ, মৰম, ভালপোৱা, দায়িত্ব, কৰ্তব্যবোৰক মোৰ কাম কৰাৰ অভ্যাস থকাৰ আৱৰণেৰে ঢাকি পেলাইছে। আৰু হঠাৎ এদিন এনেয়ে আমাৰ দুয়োৰে বুকুখন খালী হৈ যায়। কাৰণ সম্বন্ধবোৰত আৰু নতুন সম্বন্ধই সাঙুৰ খায়। আমাৰ মৰম, চেনেহ, দায়িত্ব, কৰ্তব্যবোৰক ছলনা, কৌশল, লোভৰ নাম দি আমাৰ বুকুৰ পৰা আজৰি উলিয়াই লৈ যায় এক ঢুকি নোপোৱা স্থানলৈ। আৰু আমি দুয়ো হৈ পৰোঁ স্থান। এতিয়া আমাৰ দুয়োৰে বুকু উদম। আৰু হঠাৎ এদিন এনেয়ে মই অনুভৱ কৰিলোঁ, ইমান দিনে মোৰ বুকুত গজি উঠিব দিয়া সম্বন্ধবোৰৰ হেঁচাত দেখোন মোৰ হীৰাই হীৰাই প্ৰবাহিত হৈ থকা সম্বন্ধবোৰ বিচাৰি নোপোৱা হ'লোঁ। বহুতো সম্বন্ধ দেখোন গুচিয়েই গ'ল, মই গম নোপোৱাকে, হয়তো মোলৈ বাট চাইছে। মই কি কৰোঁ এতিয়া? হঠাৎ মোৰ হীৰাবোৰ যেন ফাটি যাব। আৰু হঠাৎ এনেয়ে দুচকুৰে দুধাৰি অশ্ৰু বাগৰি আহিল। মা কি ভাবিছা? আৰু চকুৰে পানী উলিয়াইছে যে? চব নামি গ'ল। ব'লা, তুমি কান্দিছা নেকি? নাই, যাওঁ ৰ'বা। বতাহ লাগি চকুৰে পানী ওলাই গ'ল। গৈছোঁ ৰ'বাচোন। কেতিয়া আহি নিজৰাতিৰ কাষত গাড়ীখন ৰখালে মই গমেই নাপালোঁ। গোটেই পথছোৱা নিজকে জুকিয়াই চালোঁ। গাড়ীৰ পৰা নামি দুটা দীঘল দীঘল উশাহ ল'লোঁ। আৰু হঠাৎ এনেই মোৰ খালী হৈ পৰা বুকুখনত মোৰ তেজত বৈ থকা সম্বন্ধবোৰক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে মই আৰু মোৰ জীয়ৰী নিজৰাতিত জঁপিয়াই পৰিলোঁ। আৰু মোৰ পুত্ৰৰ কেমেৰাই কৰি গ'ল ক্লিক ক্লিক ক্লিক। হঠাৎ এনেয়ে